হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই সুপৰ্ণা আৰু মই আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। চাওকচোন, আজি ৰাতিপুৱাটো ইমান সুন্দৰকৈ আৰম্ভ হৈছে। এই চাৰিওফালে ঢাক ঢোলৰ মাত আৰু শংখ ঘণ্টা ধ্বনি যেন চাৰিওফালে ইমান ধুনীয়া এটা ডিভাইন স্পিৰিচুৱেল এনভাইৰনমেণ্ট। আজিতো অষ্টমী দুৰ্গা পূজাৰ আৰু আপোনালোকে যিসকলে দেশত থাকে তো আপোনালোকে চবেই অলৰেডি ষষ্ঠীৰ পৰা চেলিব্ৰেট কৰিয়ে আছে আৰু কিছুসকলে মহালয়ৰ পৰাই সেই সুযোগটো পায়। কিন্তু আমি যিহেতু বাহিৰত থাকোঁ, আমি ইমান এটা হোপফুল নাছিলোঁ যে এইবাৰ পূজা চাব পাৰিম। ৰ'বচোন, চেনেলযোৰ খুলি ওচৰলৈকে যাই আপোনালোকক দেখুৱাওঁ। এয়া চাওক, আমাৰ ইয়াৰে দুৰ্গা পূজাৰ দুৰ্গা মা। সঁচাকৈ কিবা এটা বেলেগ ষ্ট্ৰেংথ আছে এই মুখখনত, যে চকু দুটি চালে বা যেনেকৈ দুৰ্গা মাটোৰ আপোনাৰ মূৰ্তিটো সজোৱা হয়, এটা বেলেগ ষ্ট্ৰেংথ, আপুনি জানো বহুত এটা শক্তি পায়, তেনেকুৱা ধৰণৰ ফিলিং হয়। আৰু আই ন' এইটো এভৰি ওৱান। ইয়াতে পূজা আৰম্ভ হৈ গৈছে অলৰেডি। ধূপ ধূনা এইবোৰ দি আৰতি কৰি আছে বামুণজনে। আৰু এইখন এখন বেংগলী পূজা। বেংগলী এছ'চিয়েশ্যন এটা আছে, তেওঁলোকে এইখন পাতিছে। প্ৰথমতে গম পোৱা নাছিলোঁ জানে, তাৰপিছত লাহেকৈ যেতিয়া গম পালোঁ, চাৰিওফালে বহুত কেইখন পূজা, বহুত কেইখন বেংগলী এছ'চিয়েশ্যন হওক, বাংলাদেশী হওক, ইণ্ডিয়ান হওক, বা ধৰি লিয়ক নৱৰাত্ৰি যেনেকৈ গৰবা কৰে গুজৰাটৰ ফালে, সেনেকুৱা হওক বহুতখিনি। এতিয়া আমি পুষ্পাঞ্জলি দিম আৰু একদম পূৰা এনেকুৱা ফিল হৈছে ন, মোৰ ঘৰৰ কাষত এখন ডাঙৰ পূজা হয়, দুৰ্গা পূজা, য'ত মই থাকোঁ গুৱাহাটীত। সেইবাবে মই গোটেইখিনি প্ৰচেছ জানো, যে পুষ্পাঞ্জলি দিয়া সময়খিনি কেনেকুৱা লাগে, বা কুমাৰী পূজা হয়, তাৰপিছত সন্ধি পূজা হয়, এইবোৰ। ইয়াত আহি ইমান এটা এক্সপেক্টেশ্যন লিটাৰেলি নাছিলে, কিন্তু যেতিয়া আহি দেখিলোঁ যে চবখিনি তেনেকেই কৰে, তো খুবেই মনটো ভাল লাগি গ'ল। তাৰপিছত পুষ্পাঞ্জলিৰ যেতিয়া আমি মন্ত্ৰবোৰ মাতি আছিলোঁ, এনেকুৱা লাগি আছিলে যে আমি চাগে ইণ্ডিয়াতে আছোঁ, বাহিৰত নাইয়ে চাগে, তেনেকুৱা। আৰু চবেই যেতিয়া কি আপোনাৰ বেংগলী বা কিছুমানে অসমীয়া, কিছুমানে হিন্দী ভাষাত কথা কৈ আছিলে, তো খুবেই বেছি মনটো চুই গৈছিলে লিটাৰেলি। পূজা যেতিয়া হৈ গ'ল, তো পুষ্পাঞ্জলিখিনি ডাইৰেক্ট মাৰ মূৰ্তিটো অলপ দূৰত আছেতো, যাতে মানুহৰ ভৰিত নপৰক, সেইবাবে এনেকৈ পাত্ৰ এটা চাৰিওফালে দি দিছিলে তেওঁলোকে, আৰু চবেই ফুলখিনি তাতে দিছে। কিমান আগ্ৰহ চাওকচোন মানুহৰ, ইমানখিনি বস্তু যোগাৰ কৰিছে, হেডছ অফ। কিন্তু বাহিৰত থাকিও ইমানখিনি বস্তু যোগাৰ কৰি পূজাখন এনেকৈ সফল কৰাটো এছ'চিয়েশ্যনৰ মানুহখিনিৰ বাবে বহুত বেছি এটা দায়িত্ব আহি পৰে, বা কষ্টও খুব কৰে দেই। তেওঁলোকে গোটেই দিনটো কাম কৰে, ৰাতি চব চাফা তাফা কৰি পেলাই ৰাতিপুৱাহে ঘৰ যায় 3-4টাত, আকৌ নেক্সট ডে ৰাতিপুৱা 6টা বজা বা 7টা বজাত আহিব পাৰে। যিয়ে নহওক বাৰু, এইখন পূজাৰ মই ডিটেইলছখিনি আপোনালোকক দি দিওঁ, কাৰণ মই আহি ইয়াতে খুব বিচাৰিছোঁ যে পূজা ক'ত হয়, ক'ত যাব পাৰি। আৰু লাষ্ট ইয়েৰ মই একদমেই পূজা পোৱা নাই, গমেই পোৱা নাছিলোঁ ক'ত হয়, বাট এইবাৰহে অলপ চলপ গম পালোঁ। আপোনালোকেও নেক্সট টাইমৰ বাবে ইয়াতে আহিব পাৰে। এতিয়া ভোগ বিতৰণ, আৰু ভোগৰ একদম চাৰিওফালে খিচিৰি নহয় বাৰু, দালি ভাত আৰু তৰকাৰী, এইবোৰ তেওঁলোকে যোগাৰ কৰিছে। চাৰিওফালে গোন্ধটো একদম লাগিছে, আৰু ইমান লাইন ধৰি ধৰি গৈছে ন মানুহবোৰ, তো দেখি সেইটোৱে চাগে পূজা ন, মানুহৰ মনত যে এটা ফূৰ্তি, চাৰিওফালে চেহেল পেহেল, ইটো সিটোক ঠেলি পেলাই ইয়াত যোৱা, পূজা লোৱা, তাৰপিছত ভোগ লোৱা। তো এয়া মই আৰু আবিও আহি গ'লোঁ যে ভোগ লওঁ বুলি পেলাই। তাৰপিছত তেওঁলোকে খুব ধুনীয়া আয়োজন কৰিছে, আৰু তেওঁলোকে হেনো ঘৰতে বনাইছে, দুজনে লগ লাগি, আৰু বনাই পেলাই চব বস্তু এনেকৈ পাত্ৰত ইয়াতে লৈ আহিছে। তো তেওঁলোকে যে এই বস্তুটো উপলব্ধি কৰিব পাৰিছে, যে মানুহক ঘৰৰ নিচিনা সেই ফিলটো দিবলৈ বহুত কষ্ট কৰিছে। কিন্তু বেঙেনা ভাজি আছিলে, তাৰপিছত ভাত আছিলে, তাৰপিছত তৰকাৰী দিছিলে, তাৰপিছত খুব ধুনীয়া এখন বুটৰ দাইল বনাইছে। আৰু বেংগলীবোৰে খুব ধুনীয়া বুটৰ দাইল বনায় দেই। আগৰে মোৰ বেংগলী ফ্ৰেণ্ডছ আছে বহুত, তেওঁলোকে খুব ধুনীয়াকৈ বনায়। তো তেনেকৈ তাৰপিছত এটা হোৱাইট কালাৰ চাগু দি পেলাই সিহঁতে চাগু পায়স টাইপৰ বনাইছিলে। তাতে চাগে কোমোৰাও আছিলে, যিটো মাক দিয়ে নহয়, সেই কোমোৰাও অলপমান তেওঁলোকে কাটি দিছিলে। তেনেকৈ ফল আছিলে কিবা কিবি, তো সেই বস্তুটো আছিলে। সেইটো খুব মোৰ ইউনিক লাগিলে, কাৰণ মই তেনেকৈ ভোগ খোৱা নাই, পায়স খাইছোঁ বহুত জেগাত। আৰু তেওঁলোকে এই যে শাকটোও বনাইছিলে। মই কি শাক একজেক্টলি ধৰিব নোৱাৰিলোঁ, কিন্তু টেষ্টটো খুব ধুনীয়া আছিলে। তো এই যে কৈছিলোঁ আপোনাক, ভোগ টাইপৰ পায়স টাইপৰ বনাইছে, এইটোৱে হয়। সেইটো মোৰ খুব ইউনিক লাগিলে, কাৰণ সেইটো মই ফাৰ্ষ্টতে কেতিয়াও খোৱা নাই। তো ব'লক ভোগখিনি খাই লওঁ। খুব বেছি টেষ্টি হৈছিলে, আৰু এনেও ভগৱানৰ ভোগ এনেও টেষ্টি হয়, আপুনি যিমানেই নহওক। তো আবিও খুব ফূৰ্তি, বিকজ সি ভোগ খাই খুব ভাল পায়, য'তে নহওক কিয়। তো সেইটো কাৰণে সি এইবোৰ খাই লৈছে। ফল চলো দিছিলে, ফল প্ৰসাদ এইবোৰো আছিলে, তো সেইবোৰ আমি খালোঁ। ভিডিঅ' ক্লিপ লোৱা নহ'ল আৰু।
তো খাই লওঁ, খাই লৈ পেলাই ঘৰ যাম আমি। ঘৰ যাই অকণমান ৰেষ্ট লৈ পেলাই আকৌ এখন বেলেগ পূজা আছে, সিমান দূৰত নহয় বাৰু, আমাৰ ওচৰতে হয়। ভাবিছোঁ সেইখন পূজালৈ যাম। তো আপোনালোকে আমাৰ লগত ব্লগটো চাই থাকক আৰু আশা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। হেল্ল' আকৌ এবাৰ এখন নতুন পূজালৈ আপোনালোকক লৈ আহিছোঁ। চ' আপোনাক কৈছোঁ ন সন্ধিয়া এখন পূজাত আহিম, তো এতিয়া 6:30 বাজিছে। চাওকচোন ইয়াৰে প্ৰতিমাখনো ইমান ধুনীয়া হৈছে। মইতো একদম আচৰিত হৈ গৈছিলোঁ জানে, যে কেনেকৈ প্ৰতিমাবোৰ তেওঁলোকেনো আনে, মানে ইমান ধুনীয়া ধুনীয়া প্ৰতিমাবোৰ। তেওঁলোকে বোলে ইণ্ডিয়াৰ পৰাই আনে, বহুত মাহ আগতে তেওঁলোকে শ্বিপৰ পৰা এইবোৰ প্ৰতিমা এনে ট্ৰান্সপৰ্ট কৰে। তো চাওকচোন কিমান এটা কষ্ট, কিমান এটা হেঁপাহ পৰি আছে। চাৰিওফালে আৰতিৰ ধ্বনি চলি আছিলে। এই মানুহজনে যে তেওঁ এনেকৈ ধনুচি ডান্স কৰি আছিলে চবফালে, তো খুব ভাল লাগি আছিলে মানে। আৰু চবেই কিমান ফূৰ্তি, আৰু এই টিকলুটো দেখিছেনে? মইতো ভাবিছোঁ যে সি বজাই আছে মানে, সি তাৰ দেউতাক মাক আৰু টিকলিজনীও আহিছে। তো এইটোৱে চাগে কালচাৰ ন, আমি মা দেউতা বা ঘৰৰ পৰা যিখিনি শিকোঁ সেইখিনিয়ে চাগে মানে কি আমাৰ কালচাৰটো ফুটি উঠে বা আমাৰ হেবিট হৈ যায় সেই বস্তুটো। এনেকুৱা নহয় যে ইমান দূৰত আছে যে পাহৰি যাব, সিহঁতে মানে চবখিনি বজাই ৰাখিছে যে ল'ৰা ছোৱালীও যাতে সেই বস্তুটো ফিল কৰিব পাৰে। তাৰপিছতনো মাইকীবোৰেও ডান্স কৰা ষ্টাৰ্ট কৰিলে, আৰু চাৰিওফালে যে ইমান ধুনীয়া এটা পৰিৱেশ হৈ উঠিছিলে, মানে খুব ভাল লাগি আছিলে, মানে ঘৰ যাওঁ লাগাই নাছিলে আৰু। তাৰপিছত মোৰতো এনেই আৰু একদম মানে নাচো মন, তাতে আৰু চবে যেতিয়া এনেকৈ ষ্টাৰ্ট কৰিলে, তো এজনী আণ্টি আহি পেলাই মোৰ হাতখন এনেকৈ টানি লৈ গ'ল। তো মই ভাবিলোঁ ব'লক অলপমান ফূৰ্তি ময়ো কৰোঁ, ঘৰততো যাব নাপালোৱে, পূজা বুলি বন্ধটো নাপালোৱে, তো অলপমান এনেকৈয়ে আনন্দ কৰা যাওক, নহয় জানো। তো তেনেকৈ আমি চাৰিওফালে ডান্স কৰি আছিলোঁ। যিয়ে নহওক বাৰু, আপোনালোক বহুতে চাগে ইয়াতে থাকে আৰু চবেই চাগে পূজা চোৱাৰ ক'ত হয় বা কি হয় নাজানে। তো আপোনালোকে বহুত বেছি ফেচবুক গ্ৰুপ বনাই জানে, এওঁলোকে ফেচবুকৰ পেজ থাকে, গ্ৰুপ থাকে, তো আপোনালোকে চাৰ্চ কৰিব পাৰে, তাতে চবখিনি ডিটেইলছ পাই থাকে। আৰু নহ'লে মই এইখন পূজাৰো এড্ৰেছটো এই ভিডিঅ'টোত দি দিম, তো আপোনালোকে যাবও পাৰে নেক্সট ইয়াৰ আৰু শ্বেয়াৰো কৰিব পাৰিব। এতিয়া সন্ধিয়া আৰতিটো ষ্টাৰ্ট হৈ গ'ল, আৰু তাৰপিছত মাক চাৰিওফালে পূজাৰ যিখিনি প্ৰসাদ হয় সেইবোৰ দিয়া, যিবিলাকে মানুহে অৰ্পণ কৰিছে সেইবোৰ বিতৰণ হ'ব। আৰু তাৰপিছত ভোগ আছে, আৰু চব পূজাতে ন এওঁলোকে যেনেকৈ আমাৰ অসমত হয় বা বেংগলত হয় যে আপোনাৰ ধৰি লওক কালচাৰেল ফাংচন হয় পূজা, তো তেওঁলোকেও তেনেকৈ ৰাখিছে। তো এয়াই, আমি অলপমান যিখিনি আৰতি চাৰতিৰ পিছত যেতিয়া ফূৰ্তি ফাৰ্তা কৰিলোঁ, তাৰপিছতে চাগে তেওঁলোকে কালচাৰ প্ৰগ্ৰামটো ষ্টাৰ্ট কৰিব। কোনেও কাকো চিনি নাপায়, কিন্তু ইমান এটা ভাল লাগি আছিলে চবকে লগ পাই। এয়া মই ক'লোঁ যে এতিয়া কালচাৰ অনুষ্ঠানটো ষ্টাৰ্ট হ'ল, কিন্তু আমি আৰু ৰ'ব নোৱাৰিলোঁ, কাৰণ কালি ৰাতিপুৱাই অফিচ আছে। গানৰ পিছত ডান্স, এইবোৰ বহুত কিবা কিবি আছে, কিন্তু উপায় নাই, কি কৰিব আৰু, বেলেগত থাকিলেতো তেওঁলোকৰ মতে চলিব লগা হয়। তো তেওঁলোকেও খুব ধুনীয়া খানা দিছিলে, পোলাও দিছিলে, তাৰপিছত ৰাইচ দিছিলে, আৰু তাৰপিছত আপোনাৰ পায়স দিছিলে, আৰু পনীৰৰ চব্জি এখন দিছিলে। তো সেয়াই আৰু, সেনেকৈ আমি কিবা কিবি ল'লোঁ, মিক্স ভেজ আছিলে। তো আপোনালোকে যোনে যি খায় অলপ তেনেকৈ ল'ব পাৰে, ভোগে ন। আৰু যিয়ে নহওক বাৰু আজিলৈ থওঁ, আৰু লগ পাম এটা নতুন ভিডিঅ'।